নমস্কাৰ বন্ধুসকল। 1998 চন এজন আমেৰিকাৰ ব্যক্তি যিজনে মোটামুটি 8 মিলিয়ন টকাৰ এটা আইলেণ্ড কিনে। মেপত চাব 75 বিঘাৰ এটা আইলেণ্ড কেৰিবিয়ানৰ ইউনাইটেড ষ্টেটৰ বৰ্জনৰ এটা অংশ আছিল। আইলেণ্ডটোৰ নাম আছিল লিটল ছেইণ্ট জেমছ। বাহিৰৰ পৰা চালে এইটো প্ৰাইভেট আইলেণ্ড, কিবা স্বৰ্গৰ নিচিনাই পুৰা লাগে। বহুত কিছুমান ফিচাৰ্ছ। আইলেণ্ডৰ মাজত দুটা ৰাজমহল আৰু চাৰিওফালে বিলাসী গেষ্ট হাউচ আৰু জিম আৰু এটা হেলিপেডো আছে। কিন্তু এইটো স্বৰ্গতে এনেকা কিছুমান ঘটনা ঘটি গৈছে যিটো আপুনি শুনা পালে আপোনাৰ মাথা পুৰা চক্কৰ খাই যাব। এনে কিছুমান ঘটনা ঘটিছে যিটো কাৰণে ওচৰ পাছৰে থকা আইলেণ্ডবিলাকৰ মানুহক সেইটো আইলেণ্ডক পিডোফাইল আইলেণ্ড বুলিও মাতিছে। ইয়াত 12ৰ পৰা 13 বয়সৰ ছোৱালীবিলাক ড্ৰাফটিং কৰি কিনে ছেক্সুৱেলত ব্যৱহাৰ কৰা গৈছিল। একবাৰ এজনী ছোৱালী সাঁতুৰি কিনে পলাবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। তাইক ধৰিলে আৰু তাইৰ পাছপৰ্টটো লৈ ল'লে। ছোৱালীবিলাক ইয়াৰ পৰা পলাব নোৱাৰে কিয়নো চাৰিওফালে সাগৰৰ পানী। সকলোতকৈ ডাঙৰ কথা এইটো যে এইটো আইলেণ্ডত কোনে আহিছিল। আৰবপতি, বিলিয়নাৰ্ছ আৰু ফেমাছ চেলিব্ৰিটি। ইয়াত বহুত ডাঙৰ বিলিয়নাৰ মানুহৰো নাম আছে, যেনেকৈ ব্ৰিটেইনৰ প্ৰিন্স এণ্ড্ৰু, চাইণ্টিষ্ট ষ্টিফেন হকিং, কমেডিয়ান ক্ৰিছ টাকাৰ, নাজানো আৰু কিমান এনেকা বিলিয়নাৰ্ছ আৰু পলিটিচিয়ানাৰ আহিছিল। তেওঁলোকৰ কাৰণে ইয়াত পাৰ্টি অৰ্গেনাইজেশ্যন কৰা হৈছিল। কিন্তু প্ৰশ্ন এইটোৱে যে এইটো আইলেণ্ডৰ মালিক কোন আছিল। ইয়াৰ উত্তৰ হ'ল এটা নাম, জেফ্ৰী এপষ্টিন। জেফ্ৰী এটা সময়ত ব্ৰুকলিনত মেথছৰ স্কুল টিচাৰ আছিল। কিন্তু কপালে তেওঁৰ লগত এনেকুৱা খেল খেলিলে, তেওঁ আগলৈ যাই কিনে আৰবপতিবিলাকৰ ফাইনেন্সিয়েল এডভাইজাৰ হৈ গ'ল। মোটামুটি $600 মিলিয়ন জমা কৰি কিনে মাল্টি-বিলিয়নাৰ হৈ গ'ল। তো আহক বন্ধুসকল, আজি আমি জানো যে আমেৰিকাৰ সকলোতকৈ ডাঙৰ ঘটনাটোৰ বিষয়ে সঁচা কথা। এপষ্টিন আইলেণ্ডত যিবিলাক ঘটনা হৈ আছিল, সেইবিলাক ঘটনা বহুত বছৰৰ পৰা লুকাই আছিল। কিন্তু 2005 চনত কৰা এটা সৰু পুলিচ কমপ্লেইনে ইয়াৰ পৰা মূল কথা ওলাই দিলে। মাৰ্চৰ 2005ৰ কথা। এজনী 15 বছৰীয়া ছোৱালী তেওঁৰ মাক দেউতাকক লৈ লোকেল পুলিচ ষ্টেচনত এটা কমপ্লেইন লিখিবলৈ যায়। ছোৱালীজনীয়ে কয় যে ৰয়েল পাম বিচ হাই স্কুল এজন ধনী মানুহ আহি কিনে তেওঁক ক'লে যে মালিচ কৰি দিব লাগে। ইয়াৰ ওপৰত $200 পৰা $300 লাগি পইচা দিব লাগিব দিব। কিন্তু তাতে যাই কিনে আৰু কিবা বেলেগহে হয়। এপষ্টিন মাত্ৰ এটা টাউলতহে তাক দেখা পালে। ছোৱালীক নিজৰ কাপোৰ খুলিবলৈ ক'লে আৰু মালিচ কৰি দিবলৈ ক'লে। যেতিয়া পুলিচে ছোৱালীজনীক সুধিলে যে তুমি আৰু কোনোবা জানা নেকি যে এপষ্টিনৰ ওচৰলৈ গৈছে, তেতিয়া ছোৱালীজনীয়ে দুজনী ছোৱালীৰ নাম ক'লে। যেতিয়া সেই দুজনী ছোৱালীক সুধিলে আৰু দুজনীৰ নাম ওলালে, আৰু সেই দুজনীক যেতিয়া ওলালে আৰু দুজনীৰ নাম ওলালে। যেতিয়া পুলিচবিলাকেতো পুৰা অবাক হৈ গ'ল। এইটোতো লাইন কমাই নাই, যিমান বিচাৰে ওলাই আছে সিমানে বাঢ়ি যাই আছে। এই চিষ্টেমত হৈ গৈছে। মাত্ৰ কেইটামান দিনতে পালম বিচ পুলিচে 35টা ভিক্টিম চিনাক্ত কৰি দিলে। চবচে ইণ্টাৰেষ্টিং কথা এইটোৱে যে যিবিলাক ছোৱালী আছিল, চবকেইটা ছোৱালীৰ কাহিনী এটাই। চবকে মাছাছৰ বাহনত মাতি অনা হৈছিল।